আপোনাৰ কেপিটেলৰ ওপৰত যদি আপুনি কম্পাউণ্ডিং ইণ্টাৰেষ্ট পাব লগা হয় তেনেহ'লে আপুনি ভালদৰে জানে যে আপুনি লং টাৰ্ম ইনভেষ্টমেণ্টৰ ফালে যাব লাগিব তো লং টাৰ্ম ইনভেষ্টমেণ্টৰ কথা যদি আপুনি ভাবে তেনেহ'লে এফডি বা যিকোনো কোম্পানীৰ বণ্ডছ এইবোৰতকৈ একচুৱেলি মিউচুৱেল ফাণ্ড বা ইণ্ডেক্স ফাণ্ডত ইনভেষ্টমেণ্ট কৰাটো বেটাৰ বুলি কোৱা হয় তো আজি আমি জানিম যিকোনো এটা ইণ্ডেক্সৰ আণ্ডাৰত আপুনি কেনেকুৱাকৈ ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰিব পাৰিব কেনেকুৱাকৈ আপুনি SIP ষ্টাৰ্ট কৰিব পাৰিব যিকোনো SIP ষ্টাৰ্ট কৰাৰ ক্ষেত্ৰত যদি আপোনাক সবচে সেফ SIP লাগে তেনেহ'লে আপুনি ইণ্ডেক্সৰ আণ্ডাৰতে SIP কৰিব লাগিব অৰ্থাৎ ইণ্ডেক্স যেনে ধৰক নিফটি 50 বা আপোনাৰ বেংক নিফটি বা সেনসেক্স বা ফিন নিফটি এইবোৰ হ'ল একোটা ইণ্ডেক্সেছ আৰু এইবোৰকে ফলো কৰি একোটা ফাণ্ড হাউচে নিজৰ ইণ্ডেক্স ক্ৰিয়েট কৰিছে আৰু সেই ইণ্ডেক্স বিলাকতে আপুনি ইনভেষ্ট কৰিব পাৰিব কেনেকুৱাকৈ একদম ষ্টেপ বাই ষ্টেপ কৈ আছোঁ চাই থাকক শেষলৈকে তো মোৰ ডিমাট একাউণ্ট একচুৱেলি গ্ৰ'থ আছে তো আমি গ্ৰ'ৰ একাউণ্টত সোমাই গ'লোঁ আমি আহি গ'লোঁ গ্ৰ'ৰ ডেছবৰ্ডত কেইদিনমান আগত মই সেইটো চাওক এটা চিলভাৰৰ কিবা এটা মিউচুৱেল ফাণ্ড ষ্টাৰ্ট কৰি চেক কৰিছিলোঁ কিবা মই এইটো চাওক HDFC চিলভাৰ ETF FOF যিটো মই ডাইৰেক্ট গ্ৰ'থৰ বাই কৰিছিলোঁ 2-3 দিনমান আগত ৰিটাৰ্ণ 5 টকা ৰিটাৰ্ণ দেখাইছে 1.81% আমাৰ টপিকটো আছিল ইণ্ডেক্স ফাণ্ড যেনে চাওক ইয়াতে মই ষ্টকত ক্লিক কৰিলোঁ ষ্টক ক্লিক কৰাৰ লগে লগে ইয়াতে ওপৰৰ ফালে দেখুৱাইছে চাওক নিফটি বা আপোনাৰ সেনসেক্স বেংক নিফটি এইবোৰ হ'লে একোটা ইণ্ডেক্সেছ অল ইণ্ডাইচেছ যদি আপুনি চাব বিচাৰে তেনেহ'লে ইয়াতে আপুনি সাইডত ক্লিক কৰিব ইয়াতে এইটোত ক্লিক কৰিলে আপোনাৰ অল ইণ্ডাইচেছ আহি যাব চাওক এইবোৰ তলত আপুনি গ্লোবেল ইণ্ডাইচেছ ইণ্ডিয়ান ইণ্ডাইচেছ পাব এইবোৰ সব ইণ্ডিয়ান ইণ্ডাইচেছ হয় নিফটি 50 নিফটি বেংক অৰ্থাৎ আপোনাৰ বেংকিং যিটো সেক্টৰ আছে সেইটো হয় নিফটি ফাইনেন্সিয়েল সাৰ্ভিস BSE সেনসেক্স এইবোৰ একোটা একচুৱেলি ইণ্ডাইচেছ হয় বাট এতিয়া আপুনি ইণ্ডাইচেছবোৰ সেফটো হয় আমি গম পালো যে ইণ্ডাইচেছৰ ওপৰত আমি ইনভেষ্টমেন্ট স্টার্ট কৰিম SIP স্টার্ট কৰিম কিন্তু নিফটি 50 যদি আপুনি ক্লিক কৰে তেনেহ'লে ইয়াতে কোনো ধৰণৰ বাই বা সেল আপুনি কোনো অপচন নাপায় বা ইনভেষ্টমেন্ট স্টার্ট কৰাৰ কাৰণে কোনো SIP ৰ অপচনো নাপায় তো ইয়াতে কেৱল আপুনি ট্ৰেড কৰিব পাৰে অপচন চেইনত গৈ পিনে ইয়াতে আমি অলৰেডি এটা ট্ৰেডিঙৰ ওপৰত এটা সিৰিজ আমি ক্ৰিয়েট কৰি থৈ দিছো আপুনি চাব পাৰে একদম ষ্টাৰ্টিঙৰ পৰা ডেৰিভেটিভৰ পৰা একদম লাষ্টক লাগি কি হয় ট্ৰেডিঙৰ বিষয়ে A to Z আমি যিমান পাৰো বেসিক্সখিনি আমি আপলোড কৰি থৈ দিছো এতিয়া যদি আপুনি যিকোনো ইণ্ডাইচেছ এটাত ইনভেষ্ট কৰিব খোজে তেনেহ'লে কি কৰিব পাৰে যেনে চাওক এই নিফটি 50 ৰ ভিতৰত আপুনি যদি চাই নিফটি 50 ৰ যি মই ক'লো যে 50টা কোম্পানী এই কোম্পানী লিষ্টখন আপুনি তলত পাব এইফালে যদি আপুনি ওভাৰভিউ আহে তো ইয়াৰ তলত এইটো চাওক নিফটি 50 টপ 50 কোম্পানী এই কোম্পানীবোৰ হ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰি এক নম্বৰত আছে তাৰপিছত HDFC বেংক ভাৰতী এয়াৰটেল TCS এনেকুৱাকে আপোনাৰ কোম্পানী গোটেই টপ 50 কোম্পানীৰ লিষ্টটো আপুনি ইয়াতে পাই যাব ICICI বেংক ষ্টেট বেংক অফ ইণ্ডিয়া ইনফোসিস বাজাজ ফাইনেন্স নিফটি 50 ফলো কৰিয়ে নিফটি 50 বেঞ্চমাৰ্ক হিচাপে লৈ পেলে কিছুমান ফাণ্ড হাউচে নিজৰ একোটা ইণ্ডেক্স ফাণ্ড ক্ৰিয়েট কৰি তো এইটো চাওক UTI নিফটি 50 ইণ্ডেক্স ফাণ্ড একদম ওপৰতে আহিছে মিউচুৱেল ফাণ্ড ঠিক আছে ইয়াতে আপুনি ক্লিক কৰিব পাৰিব আৰু ইয়াতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট UTI নিফটি 50 ইণ্ডেক্স ফাণ্ডৰ ডাইৰেক্ট গ্ৰথৰ আণ্ডাৰত আপুনি ইয়াতে আহি যাব তো এইটো ইণ্টাৰফেচ আহাৰ পিছত আপুনি অলট ক্লিক কৰিলে গম পাব ইয়াৰ ৰিটাৰ্ণ কিমান এনুৱেলি 13.06 ৰিটাৰ্ণ এতিয়াক লাগি হিষ্ট্ৰীৰ পৰা যিমান বছৰ হ'ল এই ফাণ্ডটোৰ সিমান বছৰে এই ৰিটাৰ্ণটো দি আছে তো এইটোই ডাইৰেক্ট নিফটি 50 ফলো কৰে অৰ্থাৎ নিফটি 50 বেঞ্চমাৰ্ক হিচাপে নিফটি 50 কে ফলো কৰে তো ফাণ্ড সাইজ চাওক 25,747 crore ইমান এমাউণ্ট এতিয়াক লাগি ইনভেষ্ট কৰা হৈছে অলৰেডি তো যদি আপুনি তলৰ ফালে চাই ইয়াতে আপোনাৰ ৰিটাৰ্ণবোৰ কম এমাউণ্টত মাৰিও আপুনি চাবও পাৰে ওৱান টাইম ইনভেষ্টমেণ্টৰো কিমান ৰিটাৰ্ণ আহিব চাব পাৰে তো যদি আপুনি তলৰ ফালে কোম্পানীখিনি চাই তো চাওক সেম হ'ব HDFC বেংক ৰিলায়েন্স ইণ্ডাষ্ট্ৰি ICICI ভাৰতী এয়াৰটেল ইনফোসিস তো ইয়াৰে যিটো এলোকেশ্যন অৰ্থাৎ পাৰ্চেণ্টেজ সেইটো বেলেগ হ'ব পাৰে অলপ চলপ কিন্তু যি টপ 50 কোম্পানী আছে সেই টপ 50 কোম্পানীৰ ওচৰে পাজৰে তেনেকুৱাকৈ ইনভেষ্টমেণ্ট কৰে ইয়াতে এটা কোম্পানী বেছি আছে কেনেকুৱা হৈ জানেনে কেতিয়াবা টপ 50 কোম্পানীৰ ধৰক এটা কোম্পানী অলপ ডাউন গ্ৰোথ দিছে কোম্পাটো কোম্পানী আৰু এটা তলৰ কোম্পানী ভাল গ্ৰোথ লোৱা ষ্টাৰ্ট কৰিছে তো টপ 50 এটা ডাউনত যায় এটা বেলেগ ওপৰত আহি যাব তো তেনেকুৱাকৈ কেতিয়াবা এটা এক্সট্ৰা আপোনাৰ কোম্পানী ইয়াতে এড হৈ যায় তেনেকুৱাকৈ অৰ্থাৎ নিফটি 50 কে ফলো কৰে এই ফাণ্ডটোও তেনেকুৱাকৈ HDFC ৰ আছে নিফটি 50 ইণ্ডেক্স ফাণ্ড এনেকুৱাকৈ বহুত ধৰণৰ আছে যিটোতে আপুনি ইনভেষ্ট কৰে সেইটোতে আপুনি কৰিব পাৰে আলটিমেটলি আপোনাৰ এমাউণ্টটো নিফটি 50 ইণ্ডেক্স ফাণ্ডৰ আণ্ডাৰতে ইনভেষ্ট হ'ব
এই কোম্পানীবোৰৰ ছাইডেদি এইটো ছাইডৰ ফালে আপুনি চাওক মান্থলি SIP ওৱান টাইম আপুনি ইনভেষ্টমেণ্ট এনেকৈ ষ্টাৰ্ট কৰিব পাৰে ইয়াতে আপুনি SIP এমাউণ্টটো লিখিলে ধৰি লওক আপুনি 500কে ষ্টাৰ্ট কৰিব ঠিক আছে অটোপে আপোনাৰ এক্টিভ কৰিব পাৰিব মোৰ ইয়াতে ষ্টেট বেংকৰ আণ্ডাৰত অটোপেটো এক্টিভ হৈ আছে যদি আপুনি নেট বেংকিঙৰ থ্ৰুদি কৰে বা অটোপে তেনেকুৱাকৈ এক্টিভ কৰি থৈ দিব পাৰে ঠিক আছে তো এক্টিভ হোৱাৰ পিছত আপোনাৰ নিজে নিজে তেতিয়া একাউণ্টছৰ পৰা পইচাটো কাটি যাই থাকিব যিমান টকাকৈ আপুনি SIP কৰে মান্থলি SIP ডেটটো আপুনি সিলেক্ট কৰিব লাগিব কিমান ডেটত আপুনি ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰিব বিচাৰে যদি আপুনি 15 তাৰিখ ষ্টাৰ্ট কৰিব বিচাৰে প্ৰত্যেক মাহৰ আপোনাৰ অৰ্থাৎ 15 তাৰিখে এমাউণ্টটো কাটি থাকিব তো ডেটটো আপুনি আপডেট কৰি দিলে আপডেট কৰি দি ষ্টাৰ্ট SIP ক্লিক কৰিলে তো ষ্টাৰ্ট SIP ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব এই OTPটো আপুনি ইয়াতে এণ্ট্ৰি কৰি দিব লাগিব তো OTPটো এণ্ট্ৰি কৰাৰ পিছত ডাইৰেক্ট আপোনাৰ একাউণ্টছৰ পৰা ৰিডাইৰেক্ট হৈ পেলাই এমাউণ্টটো কাটি যাব তো প্ৰথমটো EMI 2 দিন ইন 2 ডেইজৰ ভিতৰত মেইনটেইনছ বেলেঞ্চ টু এভইড পেনাল্টি বাই বেংক লিখি দিছে ইয়াতে 9 ডিচেম্বৰ তাৰিখে প্ৰথমটো EMI কাটিব আজি 7 তাৰিখ হয় আৰু নেক্সটটোৰ পৰা সেকেন্ড SIP 15 তাৰিখৰ পৰা 15 তাৰিখে কাটি থাকিব ঠিক আছে তো হৈ গ'ল ইয়াতে অটোপে এক্টিভ হৈ থাকিল তো বেংকৰ পৰা প্ৰতি মাহে কাটি থাকিব আপুনি চাব লগা নাই খালি বেংকত সিমান তাৰিখৰ আগত এই এমাউণ্টটো এণ্ট্ৰি থাকিলে হ'ল তো ডান কৰি দিলোঁ অলৰেডি এটা SIP আমাৰ ষ্টাৰ্ট হৈ গ'ল যদি আপুনি এতিয়া মিউচুৱেল ফাণ্ডৰ ডেছবৰ্ডত চাই ইয়াতে আপুনি মিউচুৱেল ফাণ্ডৰ ক্লিক কৰক ক্লিক কৰাৰ পিছত ডেছবৰ্ডৰ ক্লিক কৰক তো ইয়াতে ইন প্ৰগ্ৰেছ শ্ব' কৰিব আপুনি চাব পাৰে এইটো চাওক ইন প্ৰগ্ৰেছ ওপৰতে দেখুৱাইছে UTI নিফটি 50 ইণ্ডেক্স ফাণ্ড ডাইৰেক্ট গ্ৰোথৰ আণ্ডাৰত আমি এটা SIP ষ্টাৰ্ট কৰিছোঁ আৰু এইটো ইন প্ৰগ্ৰেছ হৈ আছে এতিয়া এইটো চাওক এইটো গোটেই ডিটেইলছ হয় তো এনেকৈ আপুনি ইণ্ডেক্স ফাণ্ডৰ আণ্ডাৰত যদি আপুনি ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰিব বিচাৰে তেনেহ'লে আপুনি এনেকুৱাকৈ কৰিব লাগিব UTI বুলি নহয় অকল যদি আপুনি HDFC চাৰ্চ কৰে HDFCৰো আহিব তেনেকুৱাকৈ আৰু এনেকুৱাকৈ এতিয়া অটোপে এক্টিভ হৈ আছে আৰু 15 তাৰিখে এই এমাউণ্টটো কাটি গৈ থাকিব ঠিক আছে এটা বস্তু আপোনালোকে চাব যে UTI নিফটি 50 ধৰক আপোনাৰ মই 500 ষ্টাৰ্ট কৰিছোঁ তো মান্থলি SIPৰ ভেলুটো ইয়াতে দি থ'ব এইটো চাওক মিনিমাম SIP এমাউণ্ট 500ৰ তলত আপুনি কৰিব নোৱাৰে ঠিক তেনেকৈ কিছুমানৰ 1000ও আছে 2000ও আছে তো কিছুমানৰ 100 টকাও আছে 100 পৰা আপুনি কৰিব পাৰিব তো এইটোৱে আছিল আজিৰ সিম্পল ভিডিঅ' হোপ আপোনালোকে ইণ্ডেক্স ফাণ্ডত কেনেকৈ ইনভেষ্ট কৰে আৰু SIP কৰে আপুনি গম পালে এইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু লাইক কৰি দিব এণ্ড ইনভেষ্টমেণ্ট জাৰ্নি ষ্টাৰ্ট কৰক যিমান এমাউণ্টে হওক কম হওক বা বেছি হওক কম এমাউণ্টেৰে আপুনি লং টাৰ্ম ইনভেষ্ট যেতিয়া কৰিব তেতিয়া আপোনাৰ কম্পাউণ্ডিঙে কাম কৰিব আৰু এটা সময়ত আপোনাৰ বহুত ডাঙৰ ৱেল্থ জেনেৰেট হৈ যাব ধন্যবাদ বাই বাই